সুপ্ৰভাত সকলো অসমবাসীলৈ এতিয়া সময় হৈছে পুৱা 4:01। আপোনালোকৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আহক তেতিয়াহ'লে আজিৰ দিনটোৰ বিষয়ে জানি লওঁ। আজি ইংৰাজী 30 আগষ্ট 2023 বুধবাৰ, অৰ্থাৎ অসমীয়া ভাদ মাহৰ 13 দিন, 1430 ভাস্কৰাব্দ আৰু 1945 শকাব্দ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী, নক্ষত্ৰ হৈছে ঘনিষ্ঠা নক্ষত্ৰ, যুগ হৈছে অতিগণ যুগ, কৰণ হৈছে বনিজ কৰণ আৰু জন্ম ৰাশি হৈছে মকৰ ৰাশি। আজি সূৰ্যোদয় হ'ব 5:05 আৰু সূৰ্যাস্ত হ'ব 5:41 চন্দ্ৰ উদয় হ'ব 3:47 আৰু চন্দ্ৰ অস্ত যাব 5:32। যিসকলে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। মেঘ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। বেপাৰ বাণিজ্য আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপুনি নিজৰ ব্যৱসায়ত এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। আপোনাৰ জীৱন সুখী ব্যৱহাৰে ঘৰৰ পৰিৱেশ ভাল কৰি তুলিব। কিছুমান লোকেহে এনেকুৱা মানুহৰ আকৰ্ষণৰ পৰা বাচিব পাৰে যাৰ ওচৰত ইমান ধুনীয়া হাঁহি আছে। যেতিয়া আপুনি অন্য লোকৰ লগত থাকিব তেতিয়া আপোনাৰ সুগন্ধি ফুলৰ দৰে চাৰিওফালে বিয়পি পৰিব। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰক। আজি আপোনাৰ বৰ্ষীয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। বৃষ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। বহুত বেছি চিন্তাৰ আৰু হতাশাই আপোনাৰ স্বাস্থ্য বেয়া পিনে ঠেলি দিব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব, লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আজি দ্বিতীয় পহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বৰ্ষীয়া সময় হয়। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰি মিলন ঘটিব পাৰে যদি আপুনি নিজৰ সমাজত উঠা বহা কৰে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাত চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল যাব। তাৰ উপৰিও আপুনি নিজৰ বাবে ধেৰ সময় পাব। জীৱনসংগীৰ যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হ'ব পাৰে। যদিহে আপোনালোকে আমাৰ চেনেলটো বৰ্তমানলৈকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰা নাই, শ্বেয়াৰ কৰি দিব, কিয়নো আমি আপোনালোকক প্ৰতিদিনে 4:01 ৰাশি ফলসমূহ উপভোগ কৰিবলৈ দিওঁ। মিথুন ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। অন্যৰ ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। সন্ধিয়া সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম প্ৰাস হওক। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময় অভাৱৰ বাবে তেখেতো বেয়া পাবই, লগতে আপোনাকো বেয়া লাগিব। এই সময়ত জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। কৰ্কট ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্মবিশ্বাস দিছে। ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি
সেই ধনৰ জৰিয়তে অৰ্থ লাভৰ হোৱাৰ সম্ভাৱনা আছে। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। আপোনাৰ অসফলতাৰ পৰা আজি আপুনি শিক্ষা লোৱাটো উচিত, কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। আজি আপোনাৰ লাভ হ'ব পাৰে যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিৰ্দেশন দিব পাৰে। কেতিয়াবা মোবাইল চলাওঁতে সময় কথা মনতেই নাথাকে। সময় অপচয় কৰাৰ পিছতে আপোনাৰ অনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। আপোনাৰ জীৱনসংগী কিছু কামৰ বাবে আজি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবেহে হৈছে। সিংহ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত লাভ অনুভৱ কৰি থাকে। অপ্ৰত্যাশিতভাৱে আগমন হোৱাৰ অতিথিৰ বাবে আপুনি যিবোৰ বস্তু অহা মাহত কিনিব লাগিব বুলি ভাবিছিল, সেইবোৰ বস্তু আপোনাৰ অযথা খৰচ হ'ব পাৰে। দিনৰ উত্তৰাৰ্ধৰ হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমৰ দৃষ্টিকোণ দি চাব গ'লে আজি এক ভাল দিন। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাৰ পূৰ্ণ সহযোগ আগবঢ়াব। কন্যা ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। খেলা ধূলা আপোনাক আকৰ্ষিত কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আপুনি আজি ধন সঞ্চয় অসফল হ'ব পাৰে। অৱশ্যে ইয়াৰ ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হ'ব পাৰে, যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হ'ব পাৰে। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন, তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্ততঃ আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আজি আপুনি আৰু আপোনাৰ লগৰীৰ প্ৰেম আৰু ভাল পোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। তুলা ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। স্বাস্থ্যৰ ফালেদি চাব গ'লে আজি দিনটোত বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আপোনাৰ জীৱনসংগীৰ শাৰীৰিক অৱস্থাৰ বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তা কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱাই বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। কোনোবা পুৰণি পৰিচিত ব্যক্তিৰ আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। কেৰিয়াৰৰ লগত জড়িত নিৰ্ণয় নিজেই কৰক। পিছত হোৱা এই লাভবোৰ আপুনি লাভ কৰিব। এনেকুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক, যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। বৃশ্চিক ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আপোনাৰ ওচৰৰ স্বাস্থ্য আৰু ৰেখ ৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি অকল বহি নাথাকিব, এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। এক মজাৰ সন্ধিয়াৰ বাবে বন্ধু আপোনাক সিহঁতৰ ঘৰলৈ মাতিব পাৰে। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ সন্মুখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। অফিচৰ দিশে চালে আজি আপোনাক দিন ভাল যাব। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে।
লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ধনুৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিকভাৱে সুস্থ হোৱাৰ বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। যিমান আপুনি ভাবিছিল, আপোনাৰ বন্ধু তাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হ'ব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। আজি দিনখন ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। সময়ৰ চকা বহুত দ্ৰুত গতিত চলে, সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ কৰাৰ শিকক। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। মকৰ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগৰ পৰিচালনা কৰে, তেখেতসকল আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধুৰ বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পোষ্ট দেখিব। এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাক কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। আপুনি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগবঢ়াব, যিবোৰ মানুহ আপোনাৰ পৰা সহায় সহযোগ বিচাৰিব। এই কথা প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাঁজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। সেইবাবে বাহিৰা মানুহৰ কথা যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহ'ব। কুম্ভ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। ব্যস্ততা ভৰা দিন হোৱাৰ স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। আপুনি সৰু ল'ৰা ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধি গুৰুত্ব সহকাৰে লওক, কাৰণ আপোনাৰ কামৰ শ্ৰেষ্ঠ আন কোনোবাই ল'ব পাৰে। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনত কঠিন সময় গুচি যোৱাৰ বাবে আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। মীন ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁত আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰাখে যেন, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক। মনত ৰাখিব, সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোকে অৰ্থ প্ৰদান কৰিব পাৰে। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপুনি সঁচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যা অনুভৱ কৰিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে, তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব, আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে, তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব, যি আপুনি শুনিব বিচাৰি আছিল। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা বাহিৰৰ ব্যক্তিয়ে দূৰত্ব বঢ়াৰ চেষ্টা কৰিব পাৰে, কিন্তু আপোনালোক দুয়োজনে সকলো পৰিস্থিতি চম্ভালি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। অহাকালি পুৱা 4:01 লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।